ছাত্ৰীসকল আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। মই আজি তোমালোকৰ বাবে নৱমমান শ্ৰেণীৰ অসমীয়া সাহিত্য শ্ৰেণীকাৰ অন্তৰ্গত শিশুলীলা নামৰ পাঠটোৰ পৰা একাংশ প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা। ছাত্ৰ ছাত্ৰীসকল, বলাচোন আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। শিশুলীলা। কৃষ্ণগীত গাহন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? কৃষ্ণগীত গাহন্ত সুন্দৰীগৰাকী হ'ল যশোদা। খ নম্বৰ, কৰ্ণত কুণ্ডলে দোলে আতি। কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? শিশু কৃষ্ণৰ মাক যশোদা। ঘ নম্বৰ, কাম্পে কোপে অৰুণ অধৰ। ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? ইয়াত শিশু কৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। ঘ, মথনিত ধৰিয়া নিষেধি। মথনিত শব্দৰ অৰ্থ কি? গাখীৰ গুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। নম্বৰ, নোজৰে আঙুল দুই জৰি। ইয়াত কাৰ জৰিৰ নাটনি হৈছে? উত্তৰটো লিখিবা, মাক যশোদাৰ জৰিৰ নাটনি হৈছে। প্ৰথম চ, ৰুণজুণ কেওৰ কংকন। ইয়াত কাৰ কেওৰ কংকনৰ ৰুণজুণ শব্দৰ কথা কৈছে? মাক যশোদাৰ। ২ নম্বৰ, শিশুলীলা পাঠটিত ফুটি উঠা কৃষ্ণৰ মানৱী ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। উত্তৰটো লিখিব পাৰা, শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত কীৰ্তনঘোষাৰ শিশুলীলা পাঠটিত শ্ৰীকৃষ্ণৰ বাল্যকালৰ অৰ্থাৎ শৈশৱকালৰ বিষয়ে বৰ্ণনা কৰিছে। কবি শংকৰদেৱে সাধাৰণ শিশুৰ দৰে কৃষ্ণৰ চৰিত্ৰটো মানৱীয় গুণৰ চিত্ৰ এটি দাঙি ধৰিবলৈ চেষ্টা কৰিছে। ইয়ে যেন আমাৰ চিনাকি শিশুৰহে দুষ্টালি। মাতৃ যশোদা দদিমদি থকা অৱস্থাত কৃষ্ণই সেই কামত বাধা জন্মাইছে আৰু তেওঁৰ গাখীৰ খাবলৈ মন যোৱা বুলি জানি মাতৃ যশোদাই হাঁহি মাৰি তেওঁক কোলাত তুলি লৈ স্তনপান কৰায়। সেই সময়তে গাখীৰ উতলি পৰিবলৈ লোৱাত মাকে কৃষ্ণক কোলাৰ পৰা নমাই এৰি গ'ল। মাকৰ এনে কাৰ্য দেখি সাধাৰণ মানৱ শিশুৰ দৰে কৃষ্ণৰ ক্ৰোধ কৰিলে। ক্ৰোধ কৰিলে মানে খং কৰিলে। ক্ৰোধত তেওঁৰ ৰঙা ওঠ কঁপিলে। কি কঁপিলে? তেওঁৰ ৰঙা ওঠ কঁপিছিল। দাঁত কামুৰিবলৈ ধৰিছিলে আৰু শিলাৰে দধি ভাণ্ডবোৰ ভাঙি পেলালে। শিলাৰে কি ভাঙিছিল? দধি ভাণ্ডবোৰ যিবিলাক আছিল সেইবিলাক ভাঙিবলৈ লৈছিল। লৱণবোৰ সিঁচৰিত কৰি খাই পেলালে। লৱণবোৰ কি কৰিছিল? সিঁচৰিত কৰিছিল আৰু খাইছিল। লগতে উৰালৰ ওপৰত বহি লৱণো চুৰ কৰি নিজেও খালে আৰু বান্দৰকো খোৱালে। বান্দৰক মানে নিজৰ লগৰীয়াসকলৰ কথা কৈছে ইয়াত। গতিকে নিজেও খালে আৰু তেওঁৰ যিবিলাক লগৰীয়া আছিল সেইবিলাকৰ কথাও কৈছে, সেইবিলাককো খুৱাইছে। সাধাৰণতে মানৱ শিশুৰ দৰে কৰা এনে দুষ্টালি দেখি মাক কৃষ্ণক এছাৰি লৈ মাৰিবলৈ ধৰে। ইফালে কৃষ্ণই উৰলৰ পৰা লৰ মাৰে আৰু যশোদাই কৃষ্ণৰ পাছে পাছে খেদি যায়। মাতৃ যশোদাই কৃষ্ণক খেদি ভাগৰি পৰাত কৃষ্ণই আহি মাকৰ হাতত ধৰা দিয়ে। গতিকে মাক ভাগৰি পৰিছিল। শেষত তেওঁ নিজে আহি কি কৰিলে? মাকক ধৰা দিলে। শিশুলীলাৰ আখ্যান ভাগত কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ। গতিকে আখ্যানখনত কৃষ্ণ হৈ পৰিছে কি? চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ হৈ পৰিছে। কৃষ্ণক বৈষ্ণৱ কবিজনাই কৃষ্ণৰ মানৱীয় কাৰ্যকলাপ বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে। গতিকে শংকৰদেৱ কি আছিল? বৈষ্ণৱ কবি আছিল আৰু বৈষ্ণৱ কবিজনাই কৃষ্ণৰ মানৱীয় কাৰ্যকলাপ বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে। ৩ নম্বৰ, শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তনঘোষাৰ বিষয়ে এটি চমুটোকা লিখা। কাৰ বিষয়ে চমুটোকা লিখিব লাগে? কীৰ্তনঘোষাৰ বিষয়ে। উত্তৰটো এনেদৰে লিখিব পাৰা, নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক বা প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তনঘোষা। গতিকে তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আছিল? কীৰ্তনঘোষা। মনত ৰাখিবা, ধৰ্ম প্ৰচাৰৰ প্ৰেৰণাতেই কীৰ্তন কৰিছিল গুৰুজনাই। গতিকে ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ কীৰ্তন কৰিছিল। কীৰ্তন অসমীয়া জাতিৰ বেদ। কীৰ্তন কি আছিল? অসমীয়া জাতিৰ বেদ।
সৃষ্টিতত্ত্ব, ভক্তিতত্ত্ব, মুক্তিৰ বাণী, সামাজিক জীৱন ধাৰাৰ মুক্তিমান ছবি কীৰ্তনৰ বুকুত নিহিত হৈ আছে। গতিকে কীৰ্তনত কি আছে? সৃষ্টিতত্ত্ব, ভক্তিতত্ত্ব, মুক্তিৰ বাণী, সামাজিক জীৱন ধাৰাৰ যিবিলাক মুক্তিমান ছবি গোটেইবিলাক ক'ত নিহিত হৈ আছে? কীৰ্তনত, কীৰ্তন ঘোষাত। আজিৰ পৰা প্ৰায় 500 বছৰ আগেয়ে একশৰণ নাম ধৰ্ম প্ৰচাৰৰ অৰ্থে কীৰ্তন ঘোষা ৰচনা কৰিছিল। গতিকে আজিৰ পৰা কিমান বছৰ আগত ৰচনা কৰিছিল? কীৰ্তন ঘোষা প্ৰায় 500 বছৰ আগত। আৰু এটা কথা ইয়াত লিখি দিব পাৰা, ইয়াত 9টা অধ্যায় আছে। কীৰ্তন ঘোষত কেইটা অধ্যায় আছে? 9টা অধ্যায় আছে। এই কীৰ্তন ঘোষা 27টা স্বয়ং সম্পূৰ্ণ খণ্ডৰ সমষ্টি। গতিকে 27টা স্বয়ং সম্পূৰ্ণ খণ্ডৰ সমষ্টি আছিল কীৰ্তন ঘোষা। এই পুথিৰ জৰিয়তে গুৰুজনাই ভগৱান বিষ্ণু তথা বিষ্ণুৰ পূৰ্ণ অৱতাৰ কৃষ্ণৰ শ্ৰেষ্ঠত্বৰ বিষয়ে নিৰূপণ কৰিছে। গতিকে এই কীৰ্তন ঘোষাত কাৰ বিষয়ে বৰ্ণনা কৰিছে? ভগৱান বিষ্ণু আৰু তেওঁৰ বিষ্ণুৰ পূৰ্ণ অৱতাৰ কৃষ্ণৰ শ্ৰেষ্ঠত্বৰ বিষয়ে বৰ্ণনা কৰিছে বা নিৰূপণ কৰিছে। কীৰ্তন ঘোষাক মহাপুৰুষজনাই ৰচনা কৰা শ্ৰেষ্ঠ পুথি হিচাপে গণ্য কৰা হয়। গতিকে শংকৰদেৱৰ আমি আগতেই পাইছোঁ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আছিল? কীৰ্তন ঘোষা। গম পাইছে নহয়? এইখনেই হৈছে তেওঁৰ শ্ৰেষ্ঠ পুথি। 4 নম্বৰ, শিহুলীলা পাৰ্টিৰ অন্তৰ্নিহিত তাৎপৰ্য। গতিকে শিহুলীলা পাৰ্টিৰ অন্তৰ্নিহিত তাৎপৰ্যনো কি? সেইখিনি আমি এতিয়া পাম। উত্তৰটো এনেদৰে লিখিব পাৰা, শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষা শিহুলীলা পাৰ্টিত ভক্তিৰসৰ অমৃত নিজৰা প্ৰবাহিত হৈছে। গতিকে ইয়াত ভক্তিৰসৰ কি এক অমৃত নিজৰা কি হৈছে? ইয়াত প্ৰবাহিত হৈছে। জগতৰ স্ৰষ্টা শ্ৰীকৃষ্ণই মানৱ শিশুৰ দৰে কেনেদৰে যশোদাৰ ঘৰত লীলাৰ সৃষ্টি কৰিছে সেই বৰ্ণনা বৈষ্ণৱ কবিজনাই এই পাৰ্টিত দাঙি ধৰিছে। গম পাইছে নহয়? জগতৰ স্ৰষ্টা শ্ৰীকৃষ্ণই মানৱ শিশুৰ দৰে কেনেদৰে যশোদাৰ ঘৰত এক লীলাৰ সৃষ্টি কৰিছিল, হয়নে? এক শিশুলীলাৰ সৃষ্টি কৰিছিল। এই তাৰ কথা ইয়াত কি কৰিছে? বৈষ্ণৱ কবিজনাই এই পাৰ্টিত দাঙি ধৰিছে। কিন্তু এই বাল্যলীলাৰ আঁৰত লুকাই থকা জগত সৃষ্টিকাৰী ঈশ্বৰৰ প্ৰতি থকা ভক্তিবাবু শিশুলীলা পাৰ্টিত অন্তৰ্ভুক্ত হৈছে। গতিকে জগত সৃষ্টিকাৰী ঈশ্বৰৰ প্ৰতি থকা এক ভক্তিবাবু কি হৈছে? ইয়াত প্ৰবাহিত হৈছে। ভগৱান শ্ৰীকৃষ্ণই হৈছে ত্ৰিজগতৰ পতি পূৰ্ণ ব্ৰহ্ম অৱতাৰ। গতিকে তেওঁ আছিল ত্ৰিজগতৰ পতি আৰু পূৰ্ণ ব্ৰহ্ম অৱতাৰ। সেইজন ভগৱানেই যশোদাৰ অচলা ভক্তিৰ বলত সাধাৰণ মানৱ শিশুৰূপে যশোদাৰ পুত্ৰ হৈ জন্ম লৈছে আৰু নানান ধৰণৰ লীলা খেলা দেখুৱাইছে। গতিকে সেই অচলা ভক্তিৰ বলত তেওঁ কাৰ ঘৰত জন্মগ্ৰহণ কৰিছিল? যশোদাৰ ঘৰত পুত্ৰ হৈ জন্মগ্ৰহণ কৰিছিল আৰু বিভিন্ন ধৰণৰ লীলা খেলাও দেখুৱাইছিল। পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভগৱান সদায় কাৰ অধীন হৈ থাকে? ভক্তৰ অধীন হৈ থাকে। ভক্তৰ অধীন ভগৱানে ভক্তৰ মনোকামনা পূৰণ কৰিবলৈ সদায় যত্ন কৰে। গতিকে ভক্তৰ মনোকামনা যিটো ইচ্ছা সেইবিলাক পূৰণ কৰিবলৈ সদায় যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত আছিল। যশোদা কি আছিল? কৃষ্ণ ভক্ত আছিল। পাঠটিত ভগৱত প্ৰেমৰ এক সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। গতিকে ভগৱত প্ৰেমৰ একটা কি সুন্দৰ নিদৰ্শন পাঠটোত দেখিবলৈ পোৱা যায়। ভগৱান শ্ৰীকৃষ্ণ হৈছে পৰম ব্ৰহ্ম, জগতৰ সৃষ্টিকৰ্তা, পালনকৰ্তা। তেওঁ সৰ্বব্যাপী। তেওঁটো থাকি গৈছিলে, লিখি দিবা। তেওঁ সৰ্বব্যাপী আৰু সৰ্বশক্তিমান। গতিকে শ্ৰীকৃষ্ণ হৈছে পৰম ব্ৰহ্ম, জগতৰ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সৰ্বব্যাপী আৰু সৰ্বশক্তিমান। কেৱল ভক্তিৰ জৰিয়তেহে তেওঁক লাভ কৰাটো সম্ভৱ। গতিকে কেনেকৈ লাভ কৰিব পৰা যাব? একমাত্ৰ ভক্তিৰ বলত তেওঁক লাভ কৰিব পৰা যাব। এয়াই হৈছে শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য। এয়াই আছিল কি? শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য। 5 নম্বৰ, ব্যাখ্যা কৰা। তাহাংক তনয় মানিবলে যশোদা বান্তন্ত উৰুক হলে। তাৎপৰ্য বুজাই লিখা। গতিকে উত্তৰটো এনেদৰে লিখিব পাৰা, উক্ত পদফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শিশুলীলা নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে। এনেকৈ লিখিব পাৰা, উক্ত পদফাঁকি যশোদাই কৃষ্ণক শাস্তি বিহুবৰ বাবে উৰুলত বান্ধি থোৱাৰ কথা কৈছে। কৃষ্ণক কি কৰিছিল? শাস্তি বিহুবৰ মানে শাস্তি দিবৰ বাবে ক'ত বান্ধি থৈছিল? উৰুলত বান্ধি থৈছিল। এদিন যশোদাই শিশু কৃষ্ণৰ গুণ গাই গাই দদিমদি আছিল। তেওঁ কি কৰি আছিল? দদিমদি আছিল। এনেতে কৃষ্ণ আহি
গাখীৰ খাব বিচাৰিছিল। শ্ৰীকৃষ্ণই কি কৰিব বিচাৰিছিল? গাখীৰ খাব বিচাৰিছিল আৰু দধি মথনিত ধৰি বাধা দিছিল। গতিকে যিহেতু দধিমতি আছিল, গতিকে সেই মথনিত ধৰি কৃষ্ণই কি কৰিছিল? বাধা দিছিল মাতৃ যশোদাক। মাতৃ যশোদাই দধি মথিবলৈ এৰি কৃষ্ণক কোলাত তুলি গাখীৰ দিবলৈ দিছিল। গতিকে মাতৃ যশোদাই কি কৰিলে? দধি মথিবলৈ এৰি দি কৃষ্ণক গাখীৰ দিবলৈ আৰম্ভ কৰিছিলে, কাৰণ তেওঁ গম পাইছিল কৃষ্ণৰ গাখীৰ খাবলৈ মন গৈছে। ঠিক সেই সময়তে চৌকাত বহাই থৈ অহা গাখীৰ উতলি পৰিব ধৰা দেখি যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ গ'ল। গতিকে তেওঁ চৌকাত কি বহাই আহিছিল? গাখীৰ বহাই আহিছিল আৰু সেই গাখীৰ উতলি পৰিব ধৰা যশোদাই দেখিছিল। সেইকাৰণে কৃষ্ণক নমাই থৈ তেওঁ কি কৰিবলৈ গ'ল? গাখীৰখিনি নমাবলৈ গ'ল। গাখীৰ আধা খোৱা হোৱাৰ বাবে শিশু কৃষ্ণৰ খং উঠিল। গাখীৰ খোৱা কমপ্লিট নহ'ল কৃষ্ণৰ, গতিকে কৃষ্ণৰ বহুত খং উঠিলে। খঙতে দধিৰ ভাণ্ডবোৰ শিলগুটি মাৰি ভাঙিলে। দধিৰ যিবিলাক ভাণ্ড আছিল সেইবিলাক শিলগুটি মাৰি ভাঙিলে আৰু কোঠাৰ চাৰিওফালে দধিবোৰ ছটিয়াই সিঁচৰিত কৰিছিল। কোঠাৰ চাৰিওফালে দধিবোৰ কি কৰিছিল? সিঁচৰিত কৰিছিল। চিকিয়াৰ পৰা লৱণবোৰ নমাই আনি নিজেও খাইছিল আৰু লগৰীয়া বান্দৰবিলাককো দিছিল। গতিকে চিকিয়াৰ পৰা লৱণবোৰ নমাই আনি নিজেও খাইছিল আৰু বান্দৰ মানে এতিয়া বেলেগ বান্দৰৰ কথা কোৱা নাই, লগৰীয়াবিলাকৰ কথা কৈছে। লগৰীয়া বান্দৰবিলাককো দিছিল। যশোদাই ঘূৰি আহি শ্ৰীকৃষ্ণৰ কৰ্মকাণ্ডবোৰ দেখি কৃষ্ণক এসেকা দিবলৈ খেদা ধৰিলে। গতিকে তেওঁ কৰ্মকাণ্ডবোৰ দেখি কৃষ্ণক কি কৰিবলৈ লৈছিল? শাস্তি বিহিব বিচাৰিছিল। মাকৰ ভয়ত কৃষ্ণ দৌৰিব বিচাৰিছিল, দৌৰিব ধৰিলে। তেওঁ দৌৰিব আৰম্ভ কৰিছিল মাকৰ ভয়ত, কাৰণ গম পাইছে এতিয়া মাকে তেওঁ কি কৰিব? পিটিব। কিন্তু চতুৰ কৃষ্ণ খেদি খেদি যশোদা ভাগৰি পৰিল। কিন্তু কৃষ্ণ আছিল বৰ চতুৰ, মানে টেঙৰ, চতুৰ টেঙৰ বুলি ক'ব পাৰে। আৰু তেওঁ কি কৰিছিল? ভাগৰি পৰিছিল। কোনে? যশোদা। তেওঁক ধৰি ধৰি কৃষ্ণক। মাকৰ কষ্ট দেখি কৃষ্ণই ভয়ে ভয়ে এঠাইত ৰৈ মাকৰ হাতত ধৰা দিলে। শেষত কৃষ্ণই কি কৰিলে? ভয়ে ভয়ে মাকৰ হাতত ধৰা দিছিল, কাৰণ গম পাইছে মাকৰ কি লাগিছে? এতিয়া যথেষ্ট কষ্ট হৈছে। মাতৃ যশোদাই জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণক পুত্ৰ মানি উৰলত বান্ধিব ধৰিলে। গতিকে মাতৃ যশোদাই ক'ত বান্ধিবলৈ লৈছিল? উৰলত বান্ধিবলৈ ধৰিছিল। উক্ত কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য এয়াই হৈছে উক্ত যিটো প্ৰশ্ন কৰিছে ইয়াৰ তাৎপৰ্য, হয়নে? 6. নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগতীশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখে। শ্ৰীকৃষ্ণৰ ঐশ্বৰিক গুণৰ কথা কেনেদৰে প্ৰকাশ কৰিছে ইয়াত সুধিছে। উত্তৰটো লিখিব পাৰা। উক্ত কথাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত কবিতাটোৰ পৰা তুলি অনা হৈছে। উক্ত পদফাঁকিৰ মাজেৰে কবিয়ে শ্ৰীকৃষ্ণৰ গুণ গৰিমা আৰু ঐশ্বৰিক গুণৰ কথা প্ৰকাশ কৰিছে। শিশু অৱস্থাত কৃষ্ণক মাক যশোদাক ঘৰুৱা কাম বন কৰি থাকোঁতে নানান ধৰণৰ দুষ্টালিৰে ব্যতিব্যস্ত কৰি তুলিছিল। এদিন যশোদাই দধিমতি থাকোঁতে শিশু কৃষ্ণ আহি গাখীৰ খাবলৈ আমনি কৰিছিল। গতিকে এদিন যশোদাই দধিমতি আছিল, তেতিয়া শ্ৰীকৃষ্ণই আহি মাকক আমনি কৰিছিল। মাতৃ যশোদাই শিশু কৃষ্ণৰ আবদাৰ এৰাব নোৱাৰি কৃষ্ণক কোলাত তুলি লৈ গাখীৰ খাব দিছিল। গতিকে কৃষ্ণৰ যিটো আবদাৰ এইটো এৰাব নোৱাৰি কৃষ্ণক কোলাত তুলি লৈ গাখীৰ দিবলৈ আৰম্ভ কৰিছিল। তেনেতে চৌকাত বহাই অহা গাখীৰ উতলি পৰিব ধৰা দেখি যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ গ'ল। গতিকে চৌকাত কি বহাই আছিল? গাখীৰ বহাই আছিল। সেই গাখীৰ উতলি পৰিব ধৰা দেখি যশোদাই কৃষ্ণক নমাই থৈ কি কৰিবলৈ গ'ল? গাখীৰ নমাবলৈ গ'ল। এই কথাত শিশু কৃষ্ণৰ খং উঠিল আৰু শিলগুটি মাৰি দধিৰ ভাণ্ডবোৰ ভাঙি পেলালে। গতিকে যিহেতু যশোদাই তেওঁক নমাই গুচি গৈছিলে, সেইখিনি কৃষ্ণৰ খং উঠিছে আৰু দধিৰ ভাণ্ডবোৰ শিলগুটি মাৰি ভাঙিবলৈ আৰম্ভ কৰিছিল। দধিবোৰ কোঠাৰ চাৰিওফালে ছটিয়াই লণ্ডভণ্ড কৰিলে। দধিবোৰ কি কৰিলে? কোঠাৰ চাৰিওফালে লণ্ডভণ্ড কৰিলে আৰু চিকিয়াৰ পৰা লৱণবোৰ নমাই আনি নিজেও খালে। গতিকে চিকিয়াৰ পৰা লৱণবোৰ কি কৰিছিল? নমাই আনি নিজেও খালে আৰু লগৰীয়া বান্দৰকো দিলে। আৰু লগৰীয়া বান্দৰ মানে নিজৰ লগৰীয়াবিলাককো বুজাইছে, বেলেগ বান্দৰৰ কথা পোৱা যোৱা নাই। যশোদাই গাখীৰ নমাই আনি ঘূৰি আহি কৃষ্ণৰ কৰ্মকাণ্ডবোৰ দেখি কৃষ্ণক এসেকা দিবলৈ খেদা ধৰিলে। গতিকে কৃষ্ণক শাস্তি দিবলৈ, এসেকা মানে শাস্তি দিবলৈ খেদিবলৈ আৰম্ভ কৰিলে।
শিশু কৃষ্ণেও মাকৰ ভয়ত ইফালে সিফালে দৌৰি পলাবলৈ ধৰিলে। গতিকে জগৎস্ৰষ্টা শ্ৰীকৃষ্ণই কি কৰিবলৈ ধৰিলে? মাকৰ ভয়ত পলাবলৈ ইফালে সিফালে দৌৰা-দৌৰি কৰিবলৈ ল'লে। কিন্তু জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণক ধৰিব নোৱাৰি মাতৃ যশোদা ভাগৰি পৰিল। কিন্তু যিজন হৈছে জগতৰ ঈশ্বৰ, গতিকে তেওঁক ধৰিব নোৱাৰি মাক যশোদা কি হৈ গ'ল? ভাগৰি পৰিছিল। শেষত মাকৰ কষ্ট দেখি কৃষ্ণই এঠাইত ৰৈ থাকি মাকৰ হাতত ধৰা দিলে। শেষত শ্ৰীকৃষ্ণৰ বেয়া লাগিছে, মাকৰ কষ্ট দেখি শ্ৰীকৃষ্ণৰ বেয়া লাগিছে আৰু এঠাইত ৰৈ দিলে আৰু মাকক ধৰা দিলে। যশোদায়ো কৃষ্ণক ধৰি উৰালত ৰছীৰে বান্ধিব ধৰিলে। গতিকে মাক যশোদাই কি কৰিবলৈ ধৰিলে? কৃষ্ণক ধৰি উৰালত বান্ধিবলৈ ধৰিছিল। কিন্তু জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণক বান্ধিবলৈ ৰছীৰ নাটনি হ'ল। কিন্তু জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণক বান্ধিবৰ কাৰণে কিহৰ নাটনি হৈছে? ৰছীৰ নাটনি হৈছে। প্ৰতিবাৰে ৰছী যোৰা দি কৃষ্ণক বান্ধিব নোৱাৰিলে। প্ৰতিবাৰে বাৰে বাৰে তেওঁ কি কৰে? ৰছী যোৰা দিয়ে, কিন্তু ৰছী কম হৈ যায়। কৃষ্ণক বান্ধিব নোৱাৰি যশোদা ভাগৰি পৰিল। গতিকে কৃষ্ণক বান্ধিব নোৱাৰি কি হৈছিল? ভাগৰি পৰিছিল। এইখিনিতে কৃষ্ণৰ ঐশ্বৰিক গুণৰ কথা প্ৰকাশ কৰিছে। এইখিনিত কৃষ্ণৰ কি হৈছে? ঐশ্বৰিক, হয়নে? ঈশ্বৰীয় গুণৰ প্ৰকাশ ঘটিছে। ইয়াত দেখি কবিয়ে কৈছে, যিজনৰ আদি অন্ত পূৰ্বাপৰ নাই, যিজনৰ কো নাই কিনো আদি অন্ত পূৰ্বাপৰ নাই, পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ, তেওঁ হৈছে পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ, মানৱ শিশুৰূপে আবিৰ্ভাৱ হৈ, তেওঁ কি হিচাপে আবিৰ্ভাৱ হৈছে? মানৱ শিশু হিচাপে আবিৰ্ভাৱ হৈছে। মানৱীয় লীলা খেলাৰে জগতবাসীক ঈশ্বৰ ভক্তি কৰিবলৈ চেষ্টা কৰাইছে। গতিকে জগতবাসীক ঈশ্বৰ ভক্তি কৰিবলৈ কি কৰিছে? চেষ্টা কৰিছে। যশোদা মায়াপাশত আবদ্ধ হৈ পুত্ৰ স্নেহত অন্ধ হৈ স্বয়ং পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰৰ প্ৰতি এনে আচৰণ কৰিছে। গতিকে যশোদা মায়াপাশত আবদ্ধ হৈ কি কৰিছে? পুত্ৰ স্নেহত অন্ধ হৈ আছে, হয়নে? আৰু স্বয়ং পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰৰ প্ৰতি এনে আচৰণ কৰি আছে। প্ৰশ্ন উত্তৰ আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে ইয়াৰ পৰা উপকৃত হ'বা। ইয়াৰ পৰৱৰ্তী অংশটো মই সোনকালে তোমালোকৰ বাবে লৈ আহিম। যদি তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব বিচাৰা, তেনেহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি কিবা জানিব লগা আছে বা বুজি পোৱা নাই, কমেণ্ট বক্সত জনাবা, মই উত্তৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম। গতিকে জয় আই অসম।